আচলতে প্ৰত্যেকজন অসমীয়াৰ নিয়মত আলোকিত হৈ যায়। শংকৰদেৱৰ পোহৰৰ পৰা কোনো অসমীয়াই মুক্ত নহয়, তেওঁ যি ধৰ্মই গ্ৰহণ নকৰে। ধৰ্ম থাকিলেও সমগ্ৰ অসমীয়া এনে কোনো শংকৰদেৱক মানি আৰু সেই শংকৰদেৱৰ ওপৰত প্ৰতিষ্ঠিত শংকৰদেৱ কেইবাটাও এচিভমেণ্ট আছে। শংকৰদেৱ সংঘ সফল হৈছে। শংকৰদেৱ মৃত্যুৰ পাছত, মাধৱদেৱৰ মৃত্যুৰ পাছত অসমত বহুত উত্থান পতন ঘটিল। চুতীয়া ৰাজ্য, কোচ ৰাজ্য, খামতি, ভূঞা ৰাজ্য, আহোম ৰাজ্য, এইবিলাকৰ উত্থান পতন ঘটিল। বহু ৰাজনৈতিক ঘটনা পৰিঘটনা হ'ল। তাৰ পাছত মান আহিল, ব্ৰিটিছ আহিল, নগৰ হ'ল, উদ্যোগ প্ৰতিষ্ঠা হ'ল। কিন্তু শংকৰদেৱৰ নৈবৈষ্ণৱ আন্দোলনৰ যিটো ধাৰা, যিটো স্ৰোত বৈ আছে, সেইটো বিস্তৃত হৈ গ'ল। আজিও শংকৰদেৱ সেইকাৰণে চিৰপ্ৰতিষ্ঠ। এই বিশাল ব্যক্তিত্বৰ অধিকাৰী শংকৰদেৱৰ এই শেহতীয়া যিটো ধাৰা, শেহতীয়া যিটো সুঁতি, এই সুঁতিক এটা গণভিত্তিক তৈয়াৰৰ যোগেদি অসমৰ চহা জীৱনলৈ, সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ জনজীৱনৰ বুকুৰে লৈ যোৱাত পুৰাদমে সফল হৈছে শংকৰদেৱ সংঘ। কেৱল সেই কথা নহয়, এজন সাহিত্যিকো সৃষ্টি কৰিলে শংকৰদেৱ সংঘই, এজন বৈষ্ণৱ পণ্ডিত সৃষ্টি কৰি থৈ গ'ল। আমি সেই কথা পঢ়িছোঁ। বিশেষকৈ গুণাৰাম চুতীয়া, আপোনালোকৰ এসময়ৰ পদাধিকাৰ গুণাৰাম চুতীয়া, কোচেশ্বৰ কলিতা, ভুৱন চন্দ্ৰ ভূঞা, শশীচন্দ্ৰ বৰবৰুৱা দৰে এজন বৈষ্ণৱ পণ্ডিত বা বৈষ্ণৱ লেখকৰ তৈয়াৰ কৰিলে। আৰু বৈষ্ণৱ পণ্ডিত গুণাৰাম চুতীয়াৰ কথাটো ক'বই নালাগে। তেখেতৰ যি ব্যাপক অধ্যয়ন, বৈষ্ণৱ দৰ্শনৰ ওপৰত যি গভীৰতা, এগৰাকী শক্তিশালী লেখক গুণাৰাম চুতীয়া এটা নতুন বৈষ্ণৱ দৰ্শনৰ এটা নতুন ধাৰা, নতুন সুঁতি তৈয়াৰ কৰিবলৈ তেওঁলোক সক্ষম হৈছে। আৰু আপোনালোকে সকলোৱে চাগে পঢ়িছে তেখেতৰ অসম বৈষ্ণৱ দৰ্শনৰ স্বৰ্ণৰেখা, তেখেতৰ গ্ৰন্থ। তাৰপাছত আৰু এটাটো অসমৰ সমাজ জীৱনলৈ মই বিশেষকৈ মই ভাবোঁ যে শংকৰদেৱ বিশ্ববিদ্যালয়, শংকৰদেৱ সংঘৰ নাই, শংকৰদেৱ বিশ্ববিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়। শংকৰদেৱ বিশ্ববিদ্যালয় বুলি ক'লে সকলোৱে জানে। আৰু আপোনালোকৰ পদাধিকাৰ তেখেত আচাৰ্য। শংকৰদেৱে যিটো ধৰ্ম প্ৰদান কৰিছিল, সেই ধৰ্মটো সৰ্বসাধাৰণৰ ধৰ্ম, প্ৰজাৰ ধৰ্ম। আপোনালোকে জানে শংকৰদেৱে কিন্তু নৰনাৰায়ণক, কোচবিহাৰৰ ৰজা নৰনাৰায়ণক কিন্তু ধৰ্ম শৰণ দিয়া নাছিল, কিন্তু কাক দিছিল? তেওঁ খুব ধুনীয়াকৈ বুজাই দিছে যে এইটো ৰজাৰ কাৰণে নহয়, ধৰ্ম প্ৰজাৰ কাৰণে, জনসাধাৰণৰ কাৰণে, সৰ্বসাধাৰণৰ কাৰণে। কাক দিছিল? ভাতৃ চিলাৰায়। আৰু চিলাৰায় শিষ্যত্ব গ্ৰহণ কৰা শংকৰদেৱৰ কম কথা নহয়। বিশ্ববিখ্যাত বুৰঞ্জীবিদ আৰ্নল্ড
জেনবিৰে কৈছিল পৃথিৱীৰ তিনিজন বিশ্ববিখ্যাত বীৰ, এজন হৈছে ছত্ৰপতি শিৱাজী, আনজন চিলাৰায় আৰু আনজন হৈছে নেপোলিয়ন বোনাপাৰ্ট। মহাবীৰ চিলাৰায়েও শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। আৰু আপোনালোকৰ পৌৰাণিকৰ মনে কৈছে যে পুৰণি অসমখন বৈষ্ণৱ সমাজখন শদিয়াৰ পৰা ধুবুৰীলৈ নাছিল। তেতিয়া শংকৰদেৱে সেই 16 শতিকাতেই কোচ বিহাৰলৈকে বৈষ্ণৱ সমাজ, বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিব পাৰিছে। মই পূৰ্বতে কৈছোঁ যে শংকৰদেৱৰ পোহৰৰ পৰা কোনো অসমীয়া মুক্ত নহয়। কোনেও শংকৰদেৱক অস্বীকাৰ নকৰে, অস্বীকাৰ কৰিব নোৱাৰে। শংকৰদেৱে আমাক কি দিয়া আছিল? বিষ্ণুৰাভাই কৈছিল তিনিজন পুৰুষ কৃষ্টিৰ আকৰ, কৃষ্ণ, কৃষ্ণ মানে কি ধাতুৰ সংলগ্ন, কৃষ্ণ কৃষ্টি সংস্কৃতি। আৰু আজি শংকৰদেৱে আমাক দুষ্কৃতিৰ বিৰুদ্ধে সংস্কৃতিৰ সংঘাত আৰু সংস্কৃতিটোকে গ্ৰহণ কৰিব কৈছে। সেই কৃষ্ণ, কৃষ্ণ আছিল গুণনিধি, সৰ্বগুণনিধি। ধনুবিদ্যা, ক্ৰীড়া, নৃত্য বিশাৰদ, ৰাজনীতিজ্ঞ, সৰ্বগুণনিধি। আৰু লিওনাৰ্ড দা ভিঞ্চি, এই যে মনালিছাৰ ছবিখন আঁকিছিল, আজি বিশ্ব ৰহস্য বুলি কয়, লিওনাৰ্ড দা ভিঞ্চি। লিওনাৰ্ড দা ভিঞ্চি বৈজ্ঞানিক, চিত্ৰকৰ, ৰাজনীতিজ্ঞ। আৰু তাৰ পাছলৈ হৈছে কোন? শংকৰদেৱ। এই তিনিজনকে একেলগে তুলনা কৰিব পাৰি। শংকৰদেৱ কি দিয়া নাছিল অসমীয়া জাতিক? ভাওনা, নামঘৰ, নাট, সত্ৰ, ধন পুঁজি, বৰগীত, বৈৰাগ্য, ত্যাগ, সকলো দি গৈছে। আৰু সেইকাৰণে আমি কওঁ সৰ্বগুণাকৰ। তেনে জীৱন দৰ্শনেৰে, তেওঁ এটা জীৱন বৃত্তৰে পৰিচালিত এই মহান মনীষীগৰাকীৰ ওপৰত প্ৰতিষ্ঠিত আপোনালোকৰ সংগতি ভংগ। সাধাৰণ মনীষী নহয় কিন্তু শংকৰদেৱ। সাধাৰণ মনীষী তেওঁ নহয়। আপোনালোকে শ্বেক্সপিয়াৰৰ নাম শুনিছে? শ্বেক্সপিয়াৰ শ্বেক্সপিয়াৰতকৈ 115 বছৰ আগতে অসম ভূমিত জন্মগ্ৰহণ কৰি শংকৰদেৱে নাট, ভাওনা, নাট্য শৈলী প্ৰদৰ্শন কৰিছিল। শ্বেক্সপিয়াৰতকৈ 115 বছৰ আগতে। অথচ শ্বেক্সপিয়াৰ আজি বিশ্ব বন্দিত, কিন্তু শংকৰদেৱ সৰ্বগুণাকৰ হৈও এই অসম ভূমিত অৱহেলিত। মই এইখন শংকৰদেৱৰ সংঘত মই আহ্বান জনাম, মোৰ অনুৰোধ যে এই দায়িত্ব আপোনালোকে ল'ব লাগিব যে কিয় বিশ্বশ্ৰেষ্ঠ নহ'ব শংকৰদেৱ, যাক আমি জগতগুৰু বুলি কওঁ। আৰু সেইটো কাম কৰিব পাৰিব একমাত্ৰ শংকৰদেৱ সংঘই। আমাৰ কি নহয়, কি দিয়া নাছিল শংকৰদেৱে? সকলো দিছে। এই মহাত্মা গান্ধীয়ে কৈছিল একাৰণে 16 শতিকাত বৈষ্ণৱ পুনৰুত্থানৰ মাজেৰে অসমৰ মানুহক দয়াশীল, মানৱতাবাদী আৰু সহনশীল হ'বলৈ শিকালে কোনে? শংকৰদেৱে। মহাত্মা গান্ধীয়ে কৈছে। সংস্কৃতিৰ পূৰ্ণতা প্ৰতীক বুলিলে কাক বুজো? যদি প্ৰসাদ আগৰৱালাই কৈ থৈ গৈছিল শংকৰদেৱ।
হাৰ্লি ৰিচমণ্ড আমেৰিকাৰ অধ্যাপক তেখেতে কৈছিল মুকলি মঞ্চ আৰু মুকলি অভিনয়ৰ প্ৰথম মুকলি মঞ্চ আৰু মুকলি অভিনয়ৰ প্ৰৱৰ্তক হৈছে শংকৰদেৱ। কিন্তু দুৰ্ভাগ্যজনক কথা, শংকৰদেৱে জন্মগ্ৰহণ কৰিলে অসম মূলকত। আমাৰ মহাভাৰতৰ শান্তি পৰ্বত যেতিয়া ভীষ্ম হৰহত্যাত আছিল, তেতিয়া এটা কথা কৈছিল যে যথা ধৰ্ম য বাধ্যতে ধৰ্ম ন সধৰ্ম কুধৰ্ম ত। যি ধৰ্মই আন ধৰ্মক শ্ৰদ্ধা কৰিব লাগে, যি ধৰ্মই আন ধৰ্মৰ বাধ্যবাধকতা বাধাৰ সৃষ্টি কৰে, সেই ধৰ্ম হ'ব নোৱাৰে, সেই ধৰ্ম কুধৰ্ম। আৰু আমাৰ শংকৰদেৱেও সেই কথাকে কৈ গৈছে কৃষ্ণৰ বৰ্ণৰ মাজেৰে উদ্ধৱৰ মুখেৰে। উদ্ধৱক কৈ আছে কৃষ্ণই, তুমি যদি লোভ সামৰিব পাৰিছা, আনৰ বস্তু লৈ দিবলৈ আছিব, লোভ যদি সামৰিব পাৰিছা, আনৰ যদি অহিত চিন্তা নকৰা, ভাল কথা চিন্তা কৰা, ত্যাগ কৰিব পাৰিছা, তেতিয়াহ'লে সেই ধৰ্ম কাৰ ধৰ্ম? সৰ্বসাধাৰণৰ ধৰ্ম। জাত পাত বৰ্ণ সকলোকে এখন মজিয়া প্ৰতিষ্ঠা কৰা মানুহজনে, এখন মজিয়াত আনিবলৈ বিচৰা মানুহজন হৈছিল শংকৰদেৱ। আৰু শংকৰদেৱ সংঘৰ সেই জীৱন দৰ্শনৰ ওপৰতো প্ৰতিষ্ঠিত। গতিকে এই ধৰ্মটো হৈছে সৰ্বসাধাৰণ ধৰ্ম, জনগণৰ ধৰ্ম, মানৱ কল্যাণৰ কাৰণে দৰকাৰ ধৰ্ম। ইয়াত মই আহি শুনিছোঁ যথেষ্ট গম্ভীৰ আলোচনা হৈছে, গভীৰ আলোচনা হৈছে, আৰু মই নিৰ্মল আলোচনাৰ মাজত মই নিজেও আচলতে কৃতজ্ঞ হৈ পৰিছোঁ। ইমান অমৃত কথা, ইমান বৈষ্ণৱ কথা মই সঁচাচিকে কওঁ, পূৰ্বতে মই আধ্যাত্মিক পৰিৱেশৰ মাজত থকা নাই। মই ৰাষ্ট্ৰ আন্দোলন কৰা মানুহ আপোনালোকে সকলোৱে জানে, কিন্তু আজি মই নিজকে নতুন ৰূপত বিচাৰি পাইছোঁ, এই ভাৱ মোৰ মনলৈ আহিছে। মই ভাবোঁ যে শংকৰদেৱক আমি নতুন ৰূপত বিশ্বশ্ৰেষ্ঠ কৰি গঢ়ি তুলিব লাগিব। তেওঁ বহুত দি গৈছে, মই ক'লোৱে তেওঁ আমাক কি দিয়া নাই, যথেষ্ট তেওঁ দি থৈ গৈছে। আনকি সেই ঊনবিংশ শতিকাত যেতিয়া পাশ্চাত্য শিক্ষাৰে শিক্ষিত অসমৰ যুৱক যেতিয়া কলিকতাত পঢ়ি আছিল, তেতিয়া সেই পাশ্চাত্য শিক্ষাৰে শিক্ষিত যুৱকসকলে শংকৰদেৱক জাতীয় মহত্তম পথ হিচাপে, জাতীয় প্ৰেৰণৰ উৎস হিচাপে গ্ৰহণ কৰিছে। শংকৰদেৱক বাদ দি চিন্তা কৰা নাছিল। তাৰমানে অসমৰ জাতীয় জীৱনৰ আহে আহে কোহে কোহে শংকৰদেৱৰ প্ৰভাৱ বিৰাজমান। গতিকে ভক্তসকলক মই অলপ আগতে কৈছোঁ যে ইয়াত মই যি কথা শুনিলোঁ, ভকত, খুব ভাল লাগিছে। ভকত মানে বিনয়ী হোৱা। ক'ৰবাত এখন এটি পুস্তিকাত মই পঢ়িছোঁ যে দুবৰি বনৰ দৰে। দুবৰি বন যেতিয়া আপুনি গছকি দিয়ে, দুবৰি বনৰ কোনো ক্ষতি নহয়। পৃথিৱীৰ সমস্ত ভাৰ দুবৰি বনে গ্ৰহণ কৰে। তেওঁক আপুনি গছকি দিয়াৰ কাৰণে দুবৰি বন তললৈ গুচি যোৱা নাই। আমি তেনেকৈ দুবৰি বনৰ দৰে বিনয় হ'ব লাগিব। আৰু সেই বৈষ্ণৱ মানৱতাবাদ, সহনীয়তা, দয়াশীলতা, পৰোপকাৰী, এইবিলাকে আচলতে বৈষ্ণৱ দৰ্শনৰ মাৰ্গ। আমাৰ শংকৰদেৱে সেই কথাটোকে শিকাই গৈছে। গতিকে মই বৰ বেছি দীঘলীয়া নকওঁ। আচলতে শাস্ত্ৰৰ ওপৰত মোৰ অধ্যয়ন একেবাৰে সীমিত, আৰু অনাগত সময়ত আপোনালোকৰ লগত একেখন মঞ্চতে মই ভাবিছোঁ
যে এই কথাৰ মাজত, এই বৈষ্ণৱ কথাৰ মাজত মই থাকিবলৈ চেষ্টা কৰিম। মোৰো জীৱনৰ অন্য এখন দুৱাৰ মুকলি হোৱাৰ যেন অনুভৱ মোৰ হৈছে। মই একেই কথা ক'লোঁ, শংকৰদেৱৰ যি বিশাল ব্যক্তিত্ব, যি বৌদ্ধিক, যি ধৰ্মীয় আন্দোলনৰ নেতৃত্ব দিলে, সেই ধৰ্মীয় আন্দোলন, সেই বৌদ্ধিক আন্দোলন, সেই সাংস্কৃতিক আন্দোলনৰ নেতৃত্ব আৰু সাংস্কৃতিক অৱদান অসমে চিৰকালৰ কাৰণে, অসমীয়া জাতি থাকে মানে শংকৰদেৱ থাকিব, বৰদৈত থাকে মানে যেনেকৈ অসমীয়া জাতি থাকিব, অসমীয়া জাতি থাকিব কাৰণে যেনেকৈ বৰদৈত থাকিব, আৰু অসমীয়া জাতি থাকে মানে শংকৰদেৱ থাকিব। ধন্যবাদ। পুনৰবাৰ আপোনালোকলৈ মই মোৰ তৰফৰ পৰা সেৱাৰ নমস্কাৰ জনাইছোঁ। ধন্যবাদ।